ষ্টাৰ্টিং হৈছে আমাৰ বগীবিল দলং। নিশ্চয় গম পায় বগীবিল দলং হৈছে এখন আপোনাৰ অসমত হয়, যাৰ আপুনি ওপৰেদি ট্ৰেইন যাব পাৰি আৰু ওপৰেদি বাইক যাব পাৰি। চ' আমি নিশ্চয় বগীবিল দলং দেখাব ট্ৰাই কৰিম। এয়া চাওক বগীবিল দলঙৰ ষ্টাৰ্টিং পইণ্ট, য'ত বগীবিল দলঙৰ বহুত ভিৰ দেখা পোৱা গৈছে আৰু আপুনি বগীবিল দলং চাব ট্ৰাই কৰিব। আমি ৰখিব ট্ৰাই কৰিম বগীবিল দলঙৰ ওচৰত। চ' নিশ্চয় ভিউটো চাওক। এনেকৈ সেইদিনা হৈ গৈছিলে। এয়া চাওক বগীবিল দলঙৰ ষ্টাৰ্টিং। অ'কে, চাই থাকক আমাৰ লগত। এয়া বগীবিল দলঙৰ ষ্টাৰ্ট হৈছে বগীবিল দলং। চ' নিশ্চয় চাওক ভিডিঅ'টো। আৰু বগীবিল দলং ষ্টাৰ্টিং হোৱা বেছিদিন হোৱা নাই। বগীবিল দলং ডিচেম্বৰ মাহত 5 তাৰিখে ষ্টাৰ্ট হৈছিল আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি এখন কৰিছিল আৰু নিশ্চয় ভিউ আপোনালোকে দেখা পাইছে। এইখন বগীবিল দলং, যিখন বগীবিল দলং তলদি ট্ৰেইন যায় আৰু ওপৰেদি যায়। চব নিশ্চয় চাওক বগীবিল দলংখন ভালকৈ চাই আহক। আৰু বগীবিল দলঙৰ ওপৰত এতিয়া নিশ্চয় বগীবিল দলঙৰ ভিউ আছে। আপোনাক ভিউ দেখাব ট্ৰাই কৰি আছোঁ। ৰাতি ভিউ হয় আৰু সকলো ইউটিউবাৰে আপোনাক দিনৰ ভিউ দেখুৱাই আছে, মই ৰাতি ভিউ দেখুৱাই আছোঁ আপোনালোকক। আৰু ৰাতি ভিউ হয় বগীবিল দলঙৰ ওপৰত, ৰাতি ভিউ। তো নিশ্চয় ভিউ চাব। বগীবিল দলঙৰ ৰাতি ভিউ হয় আৰু বগীবিল দলঙত 7 কিলোমিটাৰ ডিষ্টেঞ্চ হয়। চ' দেন আমি জাষ্ট 2 কিলোমিটাৰ পাৰ হৈছোঁ আৰু 6-5 কিলোমিটাৰ আছে। এয়া চাওক বগীবিল দলঙত ডেন্স হৈ আছে। তাৰ নিশ্চয় এটা পিকনিক স্পট হৈ পৰিছে বগীবিল দলঙৰ ওচৰত আৰু বহুত মানুহে পিকনিক খাবলৈ আহিব ধৰিছে যে সেয়া। আৰু সেইখন বগীবিল দলং, যিখন বগীবিল দলঙৰ তলেদি ট্ৰেইন যায় আৰু ওপৰেদি মানুহ যাব পাৰে। আৰু নিশ্চয় এখন বহুত ধুনীয়া বগীবিল হয়। আৰু আচল কথাটো হৈছে বগীবিল দলঙৰ পৰা মানে আপোনাৰ বহুত ওচৰ হয় ধেমাজি আৰু ডিব্ৰুগড়ক সংযোগ কৰা হৈছে, য'ত ডিব্ৰুগড় আৰু ধেমাজিৰ মাজত এটা সংযোগ সৃষ্টি হৈছে। এয়াই চাওক। আৰু আমি নিশ্চয় ৰখিব ট্ৰাই কৰিম আৰু ৰখি পেলাই কিছু ভিউ আপোনালোকৰ সন্মুখত দেখাব ট্ৰাই কৰিম আৰু মই নিজেই আপোনালোকৰ সন্মুখত কিছু ভিউ আৰু কিছু বগীবিলৰ কথা ক'ব ট্ৰাই কৰিম। ৰখিবনে? মই জাষ্ট ভইচ এটা ক'ব লাগিব। আপুনি কাম কৰক, আপুনি মোক জাষ্ট এটা ভিউ এটা তাৰপৰা লৈ আহক। মই হেলমেটটো খুলি পেলাই মই কৈছোঁ তাৰপৰা লৈ কাটি দিয়ক।